বৰ্তমান উপস্থিত আছোঁ তোমালোকৰ নামটো নাম কি আছিল আছে বেদস্তুতিয়ে লকডাউনৰ পৰা কাম চাবলৈ আৰু বহুতো মহান আছিল আৰু তাইনো কি কৰি আছে আৰু তাইৰ ঘৰলৈ এপাক আহিলোঁ আৰু আহি তাইৰ লগত অকণমান মই কথা পাতিছোঁ আৰু লকডাউনত তুমি কি কি কৰি আছা চাবলৈ আহিছোঁ আৰু তুমি কৰা কামবিলাক দেখুৱা লকডাউনত মই অলপ ড্ৰয়িং কৰিছিলোঁ বেদস্তুতিয়ে লকডাউনত অলপ ড্ৰয়িং কৰিছে আৰু সেই ড্ৰয়িংখিনি আমি আপোনালোকক দেখুৱাইছোঁ तुमने जो है मांगा तो दिल ये हासिल हो এই বেগচাইডে এলুমিনিয়াম কইল লগাব লাগিব আৰু এই গ্লাছ পেইণ্টিংটো বেছিকৈ জিলিকিবৰ কাৰণে ইয়াত যিটো এইবোৰ লগতে এই জেগাটো আছে এইবিলাকত ব্লেক ৰং কৰি দিব লাগে ব্লেক ৰং কৰাৰ পিছত এই ব্লেক ৰঙৰ ওপৰত আঠা দিব লাগে ফেভিকল দিব পাৰি ফেভিকল আঠা লগাই তাত এই এলুমিনিয়াম কইল যিটো এলুমিনিয়াম কইলটো হাতেৰে চুমচু কৰিব লাগে হেৰি কৰি ইয়াৰ ওপৰত ধুনীয়াকৈ লগাই ইয়াত বাইণ্ডিং কৰি দিয়ে ধুনীয়া হয় আচলতে গ্লাছ পেইণ্টিঙৰ কাৰণে ইমান টান গ্লাছ নহয় ইয়াতে অলপ পাতলা এটা গ্লাছ পায় আৰু সেই গ্লাছ পেইণ্টিং কৰা গ্লাছটো এক্সট্ৰাকৈ পায় পেইণ্টিং গ্লাছ তাত কি হয় যিটো এটা চাইডে মিহি থাকে আৰু এটা চাইডে খহটা থাকে খহটা চাইডটো মানে ৰং কৰিবলৈ ভাল তেতিয়া সেই খহটা চাইডটো ৰংটো ধৰি যায় তেতিয়া বিজুলী ৰংটো বেছি হয় কিন্তু এই গ্লাছ পেইণ্টিঙৰ সেইটো গ্লাছ নহয় কৰা গ্লাছ সেইকাৰণে ইয়াত মানে এইটো পিছল পিছল এই মাজৰ ফিনিচিংটো ভাল হোৱা নাই পিছে কৰিবা মজা হৈছে জাকৈ এইটো মানে মই মানে দেউতাই বাচ্চা কৰিছে কাটি মেলি মই লাষ্টে কাটি ওলাবৰ কাৰণে কিন্তু যিখন আমাৰ মাছ তলানিত ধৰে সেইখন মাৰি পাইছেনে আৰু যেতিয়া তুমি সৰু হৈ আছিলা তেতিয়া আমি নাটক চাইছিলোঁ হৰিণা সংৰক্ষণ বনৰ অৰণ্য নাটকখনৰ কাহিনীটো মনত আছে নেকি কিন্তু এতিয়া বৰ্তমান এই পৰিস্থিতিটোৰ ওপৰতে বনাইছিলে এনেই বাতৰিটো কৰিছোঁ মই এতিয়া কি পঢ়ি আছে আৰু মোৰ ফাইন আৰ্ট পঢ়াৰ ইচ্ছা আছে প্ৰেক্টিচ কৰিছা কৰি আছোঁ প্ৰেক্টিচ কৰি আছে প্ৰেক্টিচ কৰিবা ভাল লাগে আৰ্টৰ শিকিবলৈ মন ইচ্ছা থাকে পিছত ফাইন আৰ্ট কৰি আহিলে শিকিব পাৰিম আৰু মই এই ফাইন আৰ্টৰ কাৰণে এইকেইদিন প্ৰেক্টিচ কৰি আছিলোঁ তোমাৰ ছবিখিনি সুন্দৰ হৈছে আৰু যত্ন কৰিবা